সকলোকে নমস্কাৰ জনাইছো মই এটা মিনি ব্লগৰ পৰা এই ব্লগটো আজি 2 দিনৰ আগৰ হয় যেহেতু বেটিৰ অকমান গাটো বেয়া হ'ল হেকাৰণে এইকেদিন মনচন বেয়া আছিল ভিডিও কৰাই হোৱা নাছিল আগতে কৰি থোৱা ভিডিও ক্লিপ আপোনালোকলৈ আগবঢ়ালো সেইদিনা খুব ৰ'দ দিছিলে ৰাতিপুৱা ভাবিলো ভেন্দি বাৰিলে সোমাও ভেন্দি বাৰিখনটো দেখিছে বানপানীত কিনে ডুব গৈছিলে ৰাখে হৰি মাৰে কোনে যে কথাখাৰ ঠিক তেনেকুৱাই ভেন্দি গছ কিন পুলি এটাও নমৰিলে খুব ধুনিয়াকে লহপহকে বাহিলে আৰু ভেন্দি লাগি আছে এতিয়ালৈকে প্ৰায় 4 মান ভেন্দি খোৱাই হ'ল কিন্তু সেইদিনা যিদিনা মই ছিঙিছিলো 2 নম্বৰ হাস মানে ইমান ধুনিয়াকে লাগিছে চাকচোন প্ৰায় আধা কেজি মান ভেন্দি ছিঙিছিলো আসলে কুহিয়ে ভেন্দি খাই খুব ভাল পায় আৰু মইও ভাল পাওঁ আপোনালোকে ভাল পায় না কওকচোন আৰু একেবাৰে ঘৰৰ বাৰীৰ ভেন্দি সতেজ খাবলৈ যে বৰ সোৱাদ ভেন্দিৰ সাইজটো কিন্তু বৰ ডাঙৰ মানে হাইব্ৰিড আছিল গুটি এওহে কৈছে দে মই ভালকে নাজানো এয়া খুব ৰ'দতে হলো ভেন্দি চিঙি আনিলো ইফালে ডাংবুডি অলপ লাগি আছিল কিন্তু চিঙাহে নহল যিহেত ৰ'দ আৰু ভেন্দি চিঙলে জানি খুব খজুৱাই পাতবিলাকত খুং থাকে একেবাৰে আকৌ আপোনালোকক দিপৰীয়া লগ পাইছো এনেকে কঁঠাল গুটি পুৰি খাই খুব ভাল পাওঁ কিন্তু মই ডিব্ৰুগড়লৈ আহাবা এনেকে পুৰি খুৱাই নাই ভাবিলো পুৰো এয়া দিপৰীয়া সাজৰ কাৰণে দুইজনী মা বেটি আৰু কেটামান ভেন্দি এনেকে তেলতে অকমান তেলত ফ্ৰাই কৰিলো এনেকে খাই খুব ভাল লাগে আপোনালোকে ভাল পায় না জনাবচোন ভেন্দি ভাজিও খাওঁ ভেন্দি বেচন দি কুৰকুৰিও খাওঁ আৰু এনেকেও খাওঁ তাইছত ভাবিলো আজি কঁঠাল গুটি পিটিকা খোৱা যাক কঁঠাল গুটি কিটা খুব ধুনিয়াকে হে কাঠৰ মাহিৰ ডাল দি এনেকে অকমান ঠেকেছিলো তাইছত শুকান কেৰাহী এখনত দি কেনে অকমান ঢাকন দি বুলো এনেকে মানে হেৰি কৰিম হিজাম তাইছত তেনেকে কইলো আখিটো পকয়াতে কিন্তু বৰ ডাঙৰ কেছ এটা হ'ল ডাঙৰ কেছটো মানে কি বেটি স্কুলৰ পৰা আহি পালে পিটিকা নকইলো থৈ দিলো কিন্তু ঠাণ্ডা হৈ গলে বলে পিটিকিবলৈ বৰ দিগদাৰ মানে টান হৈ যায় মিষ্টাৰে ফোনত কলে তাকে এটা কি কৰিম তেওঁ কোৱা লগে লগে একদম পাকঘৰলৈ গৈছিলো তেতিয়াহলে মই খুনি ল'ব লাগিব এনেকা খুনিবলৈ একো মানে আমাৰ খুননাও নাই গ্লাছতে বেলনা বাই দি পুৰা ধুনিয়াকে খুন্দি লৈছো কিন্তু বহুত টাইট হৈ গল মানে ঠাণ্ডা হৈ গলে হেনো টাইট হৈ যায় কিন্তু গৰমে যদি কৰা হয় বৰ ধুনিয়া হ'ল পিটিকাখন তথাপি পিটিকাখন খাবলৈ বেয়া লাগা নাছিলে বাৰু খুব ধুনিয়াই আছিল কিন্তু মই এনেকৈ খুনিলো ভাবিছিলে বাৰু মিক্সিত দিও নেকি মিক্সিত দিলে বেয়া লাগিব নেমু চিপি পিয়াজ জলকীয়া আৰু অকমান মিঠাতেল দি খাবলৈ যে বৰ সোৱাদ আছিল এনেকে বেটিয়ে প্ৰথম খাইছে এবাৰ তাই ডালিত দিলেহে খাই ভাল পায় মই বলে আজি খাই চাবা দিয়া কিন্তু লগে লগে কৰা হয় হেনো একদম ধুনিয়াকে পিটিকা হখিনি মানে ধুনিয়া মিহলি গল হয় কিন্তু মই থৈ দিলো যে টান হৈ গল মই নাজানিলো কথাটো মিষ্টাৰে আকৌ ফোনত ভাত কি বনাইছা বুলি খুধুতে মই কলো যে বলে এনেকে তেনেকে কঁঠাল গুটি হেৰি পুৰিছো মানে কেৰাহীত কিন্তু এতিয়ালৈকে পিটিকা কৰা নাই কৈছে হ'ল আৰু হে খাব নোৱাৰা বলে টাইট হৈ যাব বলে হয় নেকি বলে এতিয়াই গৈ বলে এখিনি খুন্দি লোৱা তাৰপিছত এয়া খুন্দি লৈ পেলাই অকমান টেষ্ট কৰি চালো কি সোৱাদ সঁচাকে দে তেনেকৈ দিপৰীয়া সেইদিনা ভাত খাস খালো সেইদিনাই যেন তাই কি কবা আৰু সেইদিনাই তাই গাটো অকমান বেয়া হ'ল মানে ৰাতিৰ পৰা আৰম্ভ আৰু গা বেয়া বুলি সকলোৱে খুধি আছিল এতিয়া কিন্তু তাই গা ভাল পাইছে কালি ডক্টৰকো দেখাইলো এতিয়া সম্পূৰ্ণ সুস্থ কাইলৈ পৰা স্কুল যাব আজি আকৌ স্কুল নপঠিয়ালো যেহেতু বৰষুণ দি আছিল সন্ধিয়াতে আহিলে আকৌ আমাৰ ষ্টাফৰ এগৰাকী মোৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ড মানে তাই বয়সত মোতকে বহুত সৰু কিন্তু আমি 2013 চনৰ পৰা চিনাকি খুব ভাল এওৰ লগৰ দাদা এজনৰ ওয়াইফ আৰু তেওঁ ছোৱালীজনী চাকচোন ইমান মৰম লগা টিকলিজনী তাই আকৌ ভিডিঅ' কৰিলে ফটো উঠালে বেয়া পায় মই বলো তোমাক মই বহুত ধুনিয়া চকলেট এটা দিম অকমান চাওচোন ভিডিঅ' কৰি থওঁ আৰু বৰ্তালে পঠাম বৰ্তা মানে মোৰ মিষ্টাৰক বৰ্তা বুলি মানে তাই তেনেকে কওঁতেহে তাই মানে ভিডিঅ' তোলাইছে আৰু দুখনমান ফটোও তুলিলে তাৰ পিছত এই যোৱাৰ পাছৰ পৰা আৰু বেটি অকমান গা বেয়া হ'ল এইয়া তাই নাম পৰিস্মিতা শিৱসাগৰত ঘৰ কিন্তু বঙাইগাঁৱত বিয়া হৈছে বহুত দিনৰ মূৰত লগ পাই দুইজনী কথা আৰু হাঁহি শেষে নহয় প্ৰায় 8:30 মান বজালৈকে আমাৰ ঘৰত থাকিলে খুব কথা পাতিলো তেনেকে বহুত দিনৰ মূৰত লগ